আহক আজি বনাওঁ মাছ পাতুৰি বহুতে বনাব জানে যিসকলে নাজানে তেওঁলোকে এবাৰ বনাই খাই চাবচোন খাবলৈ খুবেই বেছি টেষ্টি হয় এইফালে লৈছোঁ কেইপিছমান মাছ এইফালে আকৌ সৰিয়হ আদা নহৰু জলকীয়া লৈছোঁ সৰিয়হখিনি এঘণ্টামান সময় তিয়াই ৰাখিছিলোঁ এইফালে লৈছোঁ ৰঙালাওৰ পাতকেইটা সৰু সৰু হ'ল ডাঙৰ পাত হ'লে বেছি ভাল হয় সেয়ে মই মাছ কেইপিছ অকণমান টুকুৰাকেইটা সৰু সৰু কৰি লৈছোঁ এইফালে বাতি এটাত নিমখ অলপ দি পাতকেইটা অকণমান সময় এনেকৈ তিয়াই ৰাখিছোঁ পাতকেইটা আগতে ভালদৰে ধুই লৈ এইদৰে নিমখ পানী তিয়াই ৰাখিছোঁ এইফালে আকৌ মিক্সি জাৰত গোটেইখিনি দি দিলোঁ আৰু দি ধুনীয়াকৈ মিহিকৈ এটা পেষ্ট বনাই লৈছোঁ এইখিনি দেখিছেনে আৰু যদি আপোনালোকৰ তাত ক'লা সৰিয়হ থাকে ক'লা সৰিয়হ দিব পাৰে এইটো বগাটো নিদি ক'লাটোও দিব পাৰে এইখিনি ধুনীয়াকৈ পেষ্ট কৰি লোৱা হৈ গ'ল পেষ্টখিনিত দিলোঁ সোৱাদ অনুযায়ী নিমখ অকণমান দিছোঁ হালধি এতিয়া তাত দিম কেঁচা মিঠাতেল এতিয়া এইখিনি ভালদৰে মিহলাই লৈছোঁ চামুচখনেৰে ধুনীয়াকৈ মিহলাই ল'ব এইদৰে আৰু এই পাতকেইটা যে নিমখত তিয়াই ৰাখিছিলোঁ সেইকেইটা উলিয়াই থালখনত লৈ লৈছোঁ ডাঙৰ পাত হ'লে বেছি ভাল হয় পাতকেইটা মোৰ সৰু আছিল সেইকাৰণে মাছ কেইপিছো মই মাজত কাটিও সৰু সৰু টুকুৰা কৰি লৈছোঁ নহ'লে বান্ধিবৰ কাৰণে নুজুৰিব এয়া মাছখিনি গোটেইখিনি সৰিয়হখিনি দি দিলোঁ এপিচ মাছ মই দেখুৱাই দিছোঁ আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাবচোন সকলোৰে বনোৱাৰ পদ্ধতিসমূহ বেলেগ বেলেগ নহয় জানো মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱালোঁ আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাব এটা পকা জলকীয়া লৈছিলোঁ তাৰ এফাল তাতে ওপৰতে দি দিছোঁ দেখিবলৈও ভাল লাগে এফাল জলকীয়া দিছোঁ এইদৰে পাতটো বান্ধি লৈছোঁ এনেকুৱা ধৰণে বান্ধিব তেতিয়াহ'লে ওলাই নাহে আৰু সৰিয়হৰ পেষ্টটো বহুত বেছি পনীয়া নকৰিব অলপ গোটা কৰিব নহ'লে বেছি পানী হ'লে ওলাই আহিব পাৰে পাতটো সৰু আছিল বাবে মই দুখিলা পাত ল'লোঁ এয়া মাজত এনেকৈ দিছোঁ মাছ পিচ এতিয়া অকণমান ওপৰত সৰিয়হ দিছোঁ আৰু সেই যে কাটি লোৱা জলকীয়া এফাল দিছোঁ আৰু আকৌ এনেকৈ মেৰিয়াই দিছোঁ বহুতে জানে যিসকলে নাজানে তেওঁলোকৰ বাবে সুবিধা হ'ব বুলিহে ভিডিঅ'টো আগবঢ়ালোঁ এয়া আৰু এটা দিছোঁ এনেকৈ দি দিছোঁ কলপাততো দিব পাৰি কিন্তু ৰঙালাওৰ পাতত দিলে ৰঙালাও পাতখিনি সৈতে খাব পাৰি সেইকাৰণে মই ৰঙালাও পাতত বনাইছোঁ ৰঙালাও পাতটোও খাব পাৰি লগতে এই গোটেইখিনি মোৰ ৰেডি হৈ গ'ল দেখুৱাই দিছোঁ গোটেইখিনি ৰেডি হৈ গ'ল আনফালে ফ্ৰাই পেন এখন বহাই দিছিলোঁ তাতে দিছোঁ অকণমান মিঠাতেল এতিয়া সেই মাছ পাতুৰিকেইটা বহাই দিছোঁ গোটেইকেইটা একেলগে ধৰিব একেবাৰে জুইটো কমাই ৰাখিব জুইটো বঢ়াই নথ'ব একেবাৰে কমাই দিব জুইটো আৰু গোটেইকেইটা বহাই দিলোঁ এইদৰে দেখিবলৈ বাৰু ভাল লগা নাইনে আৰু এতিয়া ঢাকনি এখন লগাই দিছোঁ জুইটো একেবাৰে কমাই ৰাখিব প্ৰায় 10 মিনিটমান সময়ৰ পিছত মই লুটিয়াই দিম মোৰ পাতকেইটা সৰু হৈছিল বাবে অকণমান সৰিয়হ ছাইডেৰে এটা দুটা টোপোলাত ওলাই আহিছে দেখিছেনে এইটো টোপোলাত ওলাই আহিছে এয়া লুটিয়াই লৈছোঁ এইদৰে মই গোটেইকেইটা লুটিয়াই দিম প্ৰায় 10 মিনিটমান হৈ যোৱাৰ পিছত লুটিয়াই দিব এফালে সিজিয়ে যাব ধুনীয়াকৈ আকৌ ঢাকনিখন লগাই দিছোঁ আকৌ জুইটো কমাই ৰাখি লুটিয়াই দিছিলোঁ এয়া মোৰ দেখিছেনে হৈয়ে গৈছে মাছ পাতুৰি খাবলৈ খুবেই বেছি সোৱাদ হয় আপোনালোকে মাথো এবাৰ বনাই খাই চাব বাৰে বাৰে খাবলৈ মন যাব আৰু এইকেইটা প্লেট এখনত নমাই লৈছোঁ দেখোঁতেই বাৰু ভাল লগা নাইনে দেখিয়ে খাবলৈ মন যোৱা নাইনে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বহুমূলীয়া সময় লৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ